হেল্ল' এভৰিৱান, আপোনালোকে বাৰু এবাৰ ফাকুৱা খেলিলেনে? মই পিছে এবাৰ নেখেলোঁ বুলি আছিলোঁ, কিন্তু পিছত খেলিবলৈ যায় বেছি অৱস্থা বেয়া কৰি পেলালে। আমাৰ ওচৰৰ পোৱালি সোপাৰ লগতে অলপ খেলিলোঁ আৰু এইজনী টিকলিজনী চাওকচোন, তাইও হোলী খেলিছে দেই আমাৰ লগত। আৰু এইফালৰ পৰা মাধু দৌৰি আহিছে দেই আমাৰ লগত ফাকুৱা খেলিবলৈ। এইফালে দেউতাৰ অৱস্থাটো চাওকচোন, পোৱালি সোপাৰ অৱস্থা নাইকিয়া কৰিলে। তাৰপিছতে পেহীহঁতো আহিল আমাৰ ঘৰলৈ। দেহামণি বাও আহিছে হোজাইৰ পৰা, আৰু এইফালে বৌ ভাইটি দাদা। এইফালে টিকলাটোক চাওকচোন, ভিডিঅ' কৰাৰ কাৰণে মাহীয়েকৰ ফালে পিচকাৰি মাৰি দিছে। এইফালে আমাৰ টিকলা দুটাই আকৌ কিবা ৰং মিলাই আছে দেই, বেলেগ ৰঙৰ সৃষ্টি কৰিব বোলে। আৰু এইটোৱে পেহীয়েকক কি দম দিয়ে, ভিডিঅ' কৰিবলৈ নিদিয়ে। এইফালে দাদাহঁতে ফাকুৱা লগাম বুলি মোৰ অৱস্থা কি কৰিলে চাওকচোন। তাৰপিছতে মোৰ লগৰকেইটাও পালেহি, মুঠতে এইবাৰ অৱস্থা মোৰ একেবাৰে বেয়া কৰি পেলালে। এইফালে গোঁসাই ঘূৰাবলৈ আহিলে, মা আৰু দেউতাই সেৱা কৰিছে। মোৰ মুখৰ অৱস্থা একেবাৰে বেয়া, গতিকে মই সেৱা কৰিবলৈ আহিব নোৱাৰিলোঁ। এয়াতেও অলপ গ'ল আৰু এসপ্তাহমান লাগিব চাগে ভালকৈ দাগবোৰ যাবলৈ। আজি